প্ৰেইজ দ্য লৰ্ড সকলোকে প্ৰভু যীশু খ্ৰীষ্টৰ নামেৰে আমি নমস্কাৰ আগবঢ়াইছোঁ আৰু বিশেষকৈ আমি এই সময়ত এটা ভাল আপোনালোকক খবৰ জনাব বিচাৰি আছোঁ আৰু সেই খবৰটো হৈছে এই দেউতা আপোনালোকে দেখি পাইছে বহি আছে এই দেউতা এখেতে আজি প্ৰায় দুমাহমানৰ আগত তেখেতৰ ভৰিটো একেবাৰে গেলি গৈছিলে এইটো আপোনালোকে দেখিছে গেলি গৈছিলে এইফালে পুজ ওলাই আছিলে আমি গৈছিলোঁ মই আৰু ভাগীৰথ পাষ্টৰ আৰু প্ৰাৰ্থনা কৰিছিলোঁ যীশুৰ নামত আৰু যীশুৰ কথা শুনাইছিলোঁ আৰু যীশুৰ কথা শুনোৱাৰ পাছতেই তেখেতলোকে বিশ্বাস কৰিলে বাবাই বিশ্বাস কৰাৰ পাছতেই আমি তেল প্ৰাৰ্থনা কৰি দিলোঁ আৰু তেওঁ বিশ্বাস কৰিলে আৰু তেল ঘঁহাৰ যোগেদি প্ৰায় 10-15 দিনৰ ভিতৰতে তেওঁৰ এই যি একেবাৰে ভৰি গেলি যোৱা ভৰিটো শুকাই গ'ল আৰু তেওঁ খোজকাঢ়িব পৰা আগতে খোজকাঢ়িব পৰা নাছিলে আমি গৈছিলোঁ আৰু এয়া আমাৰ ভাগীৰথ ভাই এই ভাগীৰথ পাষ্টৰ আমি গৈছিলোঁ তেওঁৰ মিছেছ গৈছিলে তেওঁলোকৰ পৰিয়াল আৰু কেইজনমান গৈছিলোঁ আমি তেওঁলোকৰ নিজৰ হয় আৰু তেওঁলোকে যে প্ৰমাণ পাইছে আচলতে মই বাবাক আৰু একবাৰ ক'বলৈ বিচাৰিছোঁ আপুনি অলপমান কৈ দিয়কচোন আৰু এবাৰ চবকে নমস্কাৰ আমাৰ এই ভৰিটো বেয়া হৈ গৈছিলে গেলি গৈছিলে কিন্তু এই ফাৰাচৰ গৈ পেলাই ভগীৰত গৈ পেলাই কিন্তু আমাক মানে প্ৰাৰ্থনা কৰি তেল পৰি দিলে তেল পৰা অৱস্থাতে মোৰ এটা লগাই পেলাই মই এটা আৰাম পাইছোঁ ভাল পাইছোঁ এই যীশুৱে ভাল কৰিছে মোক ঈশ্বৰে ঈশ্বৰ মানে মই গম পালোঁ আৰু ফুৰিবলৈ চৰিবলৈ চব পাইছোঁ বিশ্বাস কৰিছোঁ আৰু নাই চলিব নোৱাৰোঁ মই আৰু যদি আপোনালোকৰ বেমাৰত কোনোবা পৰি আছোঁ যীশুৰ নামত প্ৰাৰ্থনা কৰাই পেলাই সুস্থ হওক প্ৰমাণ মই পালোঁ যীশুৱে হয়তো ঈশ্বৰ সুস্থ কৰিব পাৰে সেইটো কথা ধন্যবাদ কৈ দিওঁ ধন্যবাদ মোৰ ভৰিটো একেবাৰে গেলি গৈছিলে হয় কিন্তু এই ফাৰাচৰে ভতিজাৰ ল'ৰাই গৈ মোক মানে প্ৰাৰ্থনা কৰি আৰু তেল পঢ়ি দিলে তেতিয়া মই ভাল কৰিলে যীশুখ্ৰীষ্টই ভাল কৰিলে এই আপোনালোকে দেখিছে এই ভৰিটো একেবাৰে গেলি আছিল আমি এই একমাহ মানে 15 দিন মানতে ভাল হ'ল প্ৰায় 15 দিনৰ আগত নিজে গেলি একদম বন্ধ হৈ গ'ল নিজে বন্ধ হৈ গ'ল সেইকেইটা যে মোৰ ভাল হৈ গ'ল যে যীশুৱে সেইটো ঠিক কৰি দিলে হয় 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 যীশুৱে হয়তো ঈশ্বৰ হয় না আমিতো আপোনাক কৈছিলোঁ ন আৰু আপুনি এতিয়া শান্তিত আছে ন পৰিমাণ পালোঁ হয় হয় আৰু হেৰি কৰিলোঁ হয় হয় সেইকাৰণে যে যীশুক আপুনি গ্ৰহণ কৰাটো দৰকাৰ আছে নাই মইতো এই পৃথিৱীত আৰু দুসৰা ঈশ্বৰ নাই যীশুৰ বাহিৰে গম পালে ন আজি আপুনি ইমান দেৱ দেৱতা পূজা কৰি আছে কিন্তু তেওঁতো ভাল কৰিব নাই পৰা কিন্তু যীশুৱে ভাল কৰিলে আপোনাৰ কিন্তু মই তেল লগালে মানে জয় যীশু বঢ়িয়া সেইটো কৰি পেলাই মই তেলটো মাক হয় 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 তো এতিয়া আৰাম লাগে না আৰাম লাগিছে এতিয়া একদম চলি পাৰিছোঁ এতিয়া হয় হয় এতিয়া খোজকাঢ়ি দিয়কচোন অকণমান লাঠিটো নালাগে ল'বলৈ দেই আগতে খোজকাঢ়িব পৰা নাছিলে এতিয়া ধুনীয়াকৈ খোজকাঢ়িব পাৰিছে হয় হয় একেবাৰে ভৰিটো গেলি গৈছিলে আহক